নমস্কাৰ স্বাগতম জনালো মোৰ অন্য এটা ভিডিঅ'লৈ আজিৰ ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট ভিডিঅ' হ'বলৈ গৈ আছে আমাৰ জিটি এণ্ড পিজিটি টিচাৰৰ ওপৰত আজি খুব ইম্পৰ্টেণ্ট ভিডিঅ' এটা আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ এইখন মই গ্ৰেজুৱেট টিচাৰৰ এখন এডভাৰটাইজমেণ্ট খুলি লৈছোঁ ইয়াত এটা ইম্পৰ্টেণ্ট পইণ্ট আছে আপোনালোকক মই দেখাম ইম্পৰ্টেণ্ট পইণ্টটো হৈছে 12 নম্বৰ পইণ্টটো আপোনালোকৰ 12 নম্বৰ পইণ্টটোত কি লিখা আছে The candidate having not clear any qualification will not be eligible to apply. তাৰমানে কি বুলি কৈছে আমাৰ যি প্ৰফেশনেল কোৱালিফিকেশ্যন লাগে সেয়া হৈছে BEd বা BT যিকোনো এটা প্ৰফেশনেল কোৱালিফিকেশ্যন যদি আপোনালোকে ক্লিয়াৰ কৰা নাই তেনেহ'লে আপোনালোকে এই পোষ্টৰ বাবে এলিজিবল নহয় আপোনালোকে এপ্লাই কৰিব নোৱাৰিব কিন্তু এতিয়া কথাটো হ'ল এই পইণ্টটো থকাৰ সত্ত্বেও আমাৰ কিছুমান কেণ্ডিডেটে কিন্তু এপ্লাই কৰিছে যিবিলাক কেণ্ডিডেটে আমাৰ প্ৰফেশনেল কোৱালিফিকেশ্যন তেওঁলোকে লাষ্ট ছেমিষ্টাৰত আছে কিন্তু তেওঁলোকে এপ্লাই কৰিছে এতিয়া তেওঁলোকৰ কি হ'ব তেওঁলোক ৰিজেক্ট হ'ব নেকি বা তেওঁলোকৰ প্ৰাৰ্থিত্ব বাতিল হ'ব নেকি সেইটো এটা ডাঙৰ প্ৰশ্ন আমি যদি যোৱাবাৰলৈ চাবলৈ যাওঁ তেনেহ'লে এই পইণ্টটো কিন্তু যোৱাবাৰো আমি দেখিবলৈ পাইছিলোঁ যিটো আমাৰ তাৰমানে তেওঁলোক যদি ইলিজিবল নহয় তেনেহ'লে এপ্লাই কৰিব নোৱাৰিব যিটো আমাৰ 12 নম্বৰ পইণ্ট সেই পইণ্টটো যোৱাবাৰো আছিলে কিন্তু যোৱাবাৰ থকাৰ সত্ত্বেও আমাৰ কেণ্ডিডেট কিছুমানে এপ্লাই কৰিছিলে আৰু তেওঁলোকক পিছত এখন নটিফিকেশ্যন যোগে জনাই দিয়া হ'ল যে তেওঁলোক ইলিজিবল হয় বুলি পিছত তেওঁলোকক জনাই দিয়া হ'ল আৰু তেওঁলোকক সুযোগটো দিয়া হৈছিলে যোৱাবাৰ আৰু এটা পইণ্ট আছিলে যে আমাৰ গেষ্ট মাৰ্কৰ কথাটো মই কালি কৈছিলোঁ গেষ্ট মাৰ্কৰ কথাটো নটিফিকেশ্যনত উল্লেখ নাছিলে কিন্তু আমাৰ গেষ্ট মাৰ্কটো যোৱাবাৰ প্ৰদান কৰা হৈছিলে নটিফিকেশ্যন উল্লেখ নথকা সত্ত্বেও গেষ্ট মাৰ্ক প্ৰদান কৰা হৈছিলে কাৰণ আমাৰ কেণ্ডিডেটৰ সংখ্যা কম আছিলে যিহেতু পোষ্টখিনি ভেকেণ্ট হৈ দিব বিচৰা নাছিলে চৰকাৰে সেইকাৰণে তেওঁলোকক গেষ্ট মাৰ্ক প্ৰদান কৰি হ'লেও তেওঁলোকক চাকৰিটো দিয়াইছিলে এইবাৰে 12 নম্বৰ পইণ্টটো থাকিলেও কিন্তু মোৰ মতে তেওঁলোক এলিজিবল হ'ব বুলি পিছত এখন নটিফিকেশ্যন যোগে জনাই দিব যোনসকলে আমাৰ ভুৱা বুলিয়ে ক'ব লাগিব তেওঁলোকে ভুৱা তথ্য দি পেলাই এপ্লাই কৰিছিলে কিন্তু তেওঁলোকো এলিজিবল হ'ব পাৰে 100% কনফাৰ্ম নহ'লেও এইটো কিন্তু 95% কনফাৰ্ম বুলি ক'ব পাৰি তেওঁলোক যে এলিজিবল পিছত তেওঁলোকক নটিফিকেশ্যন যোগে জনাই দিব তেওঁলোক এলিজিবল হয় ৰিজাল্ট অহাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যাব মোৰ বিশ্বাস যে এইখন নটিফিকেশ্যন আপোনালোকক আগত প্ৰকাশ কৰিব মই যি কথা ক'লোঁ তাৰ ওপৰত নটিফিকেশ্যন হয়তো আপোনালোকে দেখিবলৈ পাব যোৱাবাৰৰ দৰেই দেখিবলৈ পাব তেওঁলোক কোনো ভুৱা বুলি পৰিচিত নহ'ব ইয়াৰ কাট অফটো কিমান যাব পাৰে আমাৰ জিটি পিজিটি তাৰ ভিডিঅ' ইতিমধ্যে মই আগবঢ়াইছোঁ ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংকটো দি দিম আপোনালোকে তাৰ পৰা গৈ কাট অফৰ ভিডিঅ'টো চাই ল'ব কিবা এটা আপোনালোকে আইডিয়া পাব কাট অফৰ এটা আপোনালোকৰ মাৰ্কটো ছেভ জোনত আছেনে নাই সেইটোও চাই ল'ব পাৰিব গতিকে এনেধৰণৰ ইনফৰ্মেশ্যন ভিডিঅ'বিলাক পাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব তেতিয়া মই ভিডিঅ'বিলাক দিয়াৰ লগে লগে আপোনালোকৰ ওচৰলৈ নটিফিকেশ্যন যাব আজিলৈ আহিছোঁ ধন্যবাদ